নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল কুইক ডিপ্লাছলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আমি ডিছকাছ কৰিম Hslc ক্লাছ 10 আছামিজ কুৱেশ্যন এনসাৰ 2024 বাই কুইক ডিপ্লাছ আহা ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 1 সমু উত্তৰ লিখা ক নম্বৰ অৰুণিমা সিংহাৰ কোন বিধ খেলৰ বিশেষ দক্ষতা আছিল ইয়া কাৰেক্ট আনসাৰ হ'ব এনে ধৰণৰ অৰুণিমা সিংহাৰ ভলিবল খেলৰ বিশেষ দক্ষতা আছিল মই ৰাখিবা এই কথাটো আহিব পাৰে এক্সাম পাৰ্সপেক্টিভৰ কাৰণে ইম্পৰ্টেন্ট আহা নেক্সট পইণ্ট কুৱেশ্যন নম্বৰ খ অৰুণিমা সিংহাৰ ঘৰ ক'ত আছিল ইয়া কাৰেক্ট আনসাৰ হ'ব এনে ধৰণৰ অৰুণিমা সিনহাৰ ঘৰ আছিল উত্তৰ প্ৰদেশ মানে যাক আমি ইউপি হিচাপেও জানো মই ৰাখিবা নেক্সট কুৱেশ্যন নম্বৰ গ হস্পিটেলত থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব এনে ধৰণৰ হস্পিটেলত থাকোতে অৰুণিমাৰ মনত হিমালয় শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল তাই মানে পৰ্বতত আৰোহণ কৰিব বিচাৰিছিল আৰু হিমালয়খনত বগাব চেষ্টা কৰিছিল আৰু সেই কথাটোৱে তাইৰ মনত তীব্ৰ ৰূপত তোমাৰ প্ৰাণ পাই উঠিছিল সেই সময়ছোৱাত নেক্সট পইণ্ট কুৱেশ্যন নম্বৰ ঘ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব এনে ধৰণৰ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহণ প্ৰশিক্ষণৰ বাবে বাসন্তী পালক লগ ধৰিছিল কিয়নো অৰুণিমাৰ আছিল পৃথিৱীৰ শীৰ্ষতম স্থানত অৰ্থাৎ মাউণ্ট এভাৰেষ্টত থিয় হোৱাৰ তীব্ৰ হেঁপাহ তেওঁৰ বিশ্বাস আছিল এভাৰেষ্ট বিজয়ী বাসন্তী পালে তেওঁক সঠিক পথ দেখুৱাই আৰু পৰামৰ্শ দিব পাৰিলে তাই এদিন নিশ্চয় তোমাৰ হিমালয় পৰ্বতাৰোহণ কৰিব পাৰিব আৰু হেয়া সম্ভৱো হৈছিল কুৱেশ্যন নম্বৰ ঙ মাউণ্ট এভাৰেষ্ট অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল তেওঁৰ তাত কিমান সময় ধৰি আছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব এনে ধৰণৰ মাউণ্ট এভাৰেষ্ট অৰুণিমা সিংহাই 2013 চনৰ 21 মে তাৰিখে আৰোহণ কৰিছিল মই ৰাখিবা ডেট আৰু মাহটো প্ৰায় আহিবই পাৰে তাৰিখ তেওঁৰ তাত 1.5 ঘণ্টা সময় ধৰি আছিল 1.5 ঘণ্টা মানে 1.5 আৱাৰ্ছ মই ৰাখিবা প্ৰতিটো পইণ্টে ইম্পৰ্টেণ্ট সেই গতিকে প্ৰথম পাল আচলতে চাই যাবা কুৱেশ্যন নম্বৰ 6 অৰুণিমা সিনহাৰ যেটা সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল ইয়াৰ উত্তৰটো হ'ব এনে ধৰণৰ অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত দুৰ্বৃত্তৰ কবলত পৰিছিল দুৰ্বৃত্তৰ দলটোৱে ৰেল যাত্ৰীৰ পৰা টকা পইচাৰ লগতে হাতৰ কাণৰ ডিঙিত আটাইবোৰ অলংকাৰ কাঢ়ি লৈ গৈছিল আন যাত্ৰীৰ লগতে অৰুণিমাৰ ডিঙিত চেণ্ডেলও বিচাৰিছিল কিন্তু অৰুণিমাই চেণ্ডেল দিবলৈ বাবে মান্তি হোৱা নাছিল তেওঁ ডকাইতবোৰক কৈছিল যে হেডাল এডাল চেইন নহয় তাইৰ মাকে তাইক দিয়া আশীৰ্বাদহে ডকাইতবোৰে বাৰে বাৰে দিয়া ধমকিৰ ওচৰতো অৰুণিমাই হেও মনা নাছিল মানে আমি কথা বুজি পালোঁ যে তাই সেই চেইনডাল মাকৰ মৰম চেনেহৰ লগত জড়িত আছিল যিভাৱে তাই দিবলৈ অমান্তিত হৈছিল আৰু তাই বাৰে বাৰে খোজাৰ পিছতো নিদিয়াৰ বাবে ডকাইতৰ টীমটোৱে অৱশেষত তাইক চলন্ত ৰেলগাড়ীৰ পৰা তললৈ দলিয়াই দিয়ে আৰু সেই সময়তে ওচৰৰে আন ৰেলগাড়ী আহি আছিল অৰুণিমাৰ শৰীৰটো চলন্ত ৰেলৰ গাড়ীখনত বস্তা এটাৰ দৰে খুন্দা খাই তললৈ পৰি গৈছিল অৰুণিমাৰ প্ৰাণে প্ৰাণে চিঞৰিলে কিন্তু ৰেলৰ ইঞ্জিন আৰু চকাৰ শব্দত তাই মাত তল পৰি গ'ল অৰুণিমাই প্ৰায় 7 ঘণ্টা সময় ৰেলৰ আলিৰ কাষত পৰি থাকিল আৰু সেই সময়ৰ কাষেদি 39খনমান ৰেল পাৰ হৈ গৈছিল মই ৰাখিবা কিমানখন ৰেল সেইটো কথাও আহে 39খন এই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল আৰু আন এখন ভৰিত লুৰ ৰড সোমোৱাই তাৰ সহায়ত চলা ফুৰা কৰিব পৰা হ'ল হেৰুৱা ভৰিখন ঠাইত কৃত্ৰিম ভৰি সংযোজন কৰা হ'ল আজিকালি কিছুমান আৰ্টিফিচিয়েল লেগো পোৱা যায় সেইবোৰ মানে সংযোজন কৰি দিয়া হৈছিল মই ৰাখিবা নেক্সট পইণ্ট কুৱেশ্যন নম্বৰ 7 অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাসন্তী পালে কেনেদৰে সহায় কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এনে ধৰণৰ ৰেল যাত্ৰাৰ দুৰ্বৃত্তত কবলত পৰি নিজৰ ভৰি হেৰুৱা অৰুণিমা সিনহাই মনত হস্পিটেলৰ বিচনাত শুই থাকোঁতেও হিমালয় শৃংগলৈ উঠাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে তাই যদিও বিচনাত পৰি আছিল কিন্তু তাই মনৰ সাহস আৰু পাবলৈ ইচ্ছা থকাৰ বাবে এই অসম্ভৱকো সম্ভৱ কৰিবলৈ সক্ষম হৈছিল এনেতে তেওঁ গম পালে যে এভাৰেষ্ট বিজয়ী বাসন্তী পালে তেওঁক সঠিক পৰামৰ্শ দিব পাৰিব 4 মাহৰ মূৰত তেওঁ হস্পিটেলৰ পৰা ওলাই গৈ ঘৰলৈ নগৈ পোনে পোনে বাসন্তী পালৰ ওচৰ পালেগৈ আৰু ছেকেণ্ড পইণ্ট হ'ব এনে ধৰণৰ বাসন্তী পালে অৰুণিমাৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে ছোৱালীজনীৰ দুচকুত সপোন প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাৱে তেওঁৰ মনতো বিশ্বাস জন্মালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এইগৰাকী ছোৱালী নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিবই অৱশেষত টাটা ষ্টীল এডভান্সাৰ ফাউণ্ডেশ্যন চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাসন্তী পালৰ তত্বাৱধানত অনুশীলন চলিল আৰু 2013 চনৰ 21 মেত তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হ'ল মই ৰাখিবা এইকেইটা পইণ্টটো ইম্পৰ্টেণ্ট হয় আচলতে অসম্ভৱ একোৱেই নাই কেৱল কৰ্ম কৰি যাব লাগে অসম্ভৱকো তেতিয়া সম্ভৱ কৰিব পৰা যায় যদি সঠিক দিশত সঠিক গাইড পোৱা যায় আমি সেইটোৱে বুজি পালোঁ ইয়াৰ পৰা নেক্সট পইণ্ট কুৱেশ্যন নম্বৰ 9 অৰুণিমা সিংহাৰ কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিত অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে
কাৰেক্ট আনসাৰ হ'ব এনে ধৰণৰ লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ উচ্চতা আছিল 21108 ফুট মনত ৰাখিবা কিমান আছিল 21108 ফুট উচ্চতালৈ আহৰণ কৰিবলৈ সক্ষম হ'ল সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল এনে প্ৰতিকূল বতৰত অভিযান চলোৱাটো অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰি বাকি থাকোতেই অৰুণিমা সিংহাৰ আৰু সংগীসকল অভিযান সামৰি তললৈ নামি আহিব লগা হৈছিল কিছুমান বতৰৰ সমস্যাৰ হোৱাৰ বাবে তাই সেই প্ৰজেক্টটো আৰু সম্পূৰ্ণ কৰিব নোৱাৰিলেগে কিন্তু তাই যথেষ্ট চেষ্টা কৰিছিল অসম্ভৱক সম্ভৱ কৰিবৰ বাবে অনলাইন ভিডিঅ' চাই ভাল পাইছে লাইক সাবস্ক্ৰাইব আৰু চেনেলটো ফলো কৰিবলৈ নাপাহৰিবা বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ